ধৰণৰ মানে অটপালি কৰিলে তেওঁলোকে মানে সীমাহীনভাৱে জড়িত কৰে। গতিকে আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া ৰাষ্ট্ৰীয় নেতা মই ৰাজ্যখনত আহিছোঁ, ৰাজ্যবাসীয়ে আজি তেওঁক স্বাগতম জনাইছে, লাখ মানুহ ওলাই আহিছে তেওঁক স্বাগতম জনাইছে আৰু মুষ্টিমেয় কেইজনমান মানুহে তেওঁক যিদৰে সন্মান কৰিব বিচাৰিলে কিন্তু মই ৰাহুল গান্ধীক ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। য'ত তেওঁক গৌৰৱ দি আছিলে তাতে তেওঁ নামিলে, নামি তেওঁলোকৰ মাজেদি গৈ সাধাৰণ মানুহৰ মানসিক হোৱা হোটেলত তেওঁ বহি চাহ খায়। সেই হোটেলৰ কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰিলে, তাত দুখীয়া মানুহৰ লগত মত বিনিময় কৰিলে। এই দুখীয়া মানুহসকলৰ লগত মত বিনিময় কৰি থকা অৱস্থাত ইফালে ভাৰতীয় পক্ষৰ মানুহে গতিকে এইটো গণতন্ত্ৰৰ এটা দুৰ্ভাগ্য। আমাৰ যিসকল মানুহ সভালৈ গৈছিলে সভাৰ পৰা অহাৰ সময়ত শিলগুটি মাৰি লাঠিৰে কোবাই কেইবাখনো গাড়ী চুৰ কৰিছে, কেইবাজন মানুহ আহত হৈছে, হস্পিটেলাইজ হৈ আছে। এতিয়া মই খবৰটো পাই মই ওলাইছোঁ, হস্পিটেলত গৈ মানুহখিনি সাক্ষাৎ কৰিম। এটা দুৰ্ভাগ্যজনক কথা হৈ পৰিছে যে শান্তিপ্ৰিয় যাত্ৰা এটাত তেওঁলোকে অন্যায়ভাৱে মানুহক মাৰপিট কৰিলে। গতিকে প্ৰশাসন চকুমুদা কুলি ভাদৰি আছে। আমি আহ্বান জনাইছোঁ প্ৰশাসন নিৰপেক্ষ হওক, গণতন্ত্ৰক মৰ্যাদা দিয়ক আৰু মানুহক নিৰাপত্তা দিয়ক। ইয়াৰ বিৰুদ্ধে নিশ্চয় যিসকলে আঘাতপ্ৰাপ্ত হৈছে, যিসকলৰ গাড়ী পাংচাৰ কৰিছে, নিশ্চয় সেইসকলে আইনৰ আশ্ৰয় ল'ব আৰু আইনৰ আশ্ৰয় ল'ব লাগিব। আমি অপেক্ষা কৰিম আইনে কোনফালে গতি কৰিব। আৰু এটা কথা জানিব বিচাৰিছোঁ, বৰ্তমান আইন পৰিচালনা সমিতি আজি এটা বিবৃতি দিছে, তেওঁলোকে 9 বজাৰ পৰিৱৰ্তে 3 বজাৰ পিছত ৰাহুল গান্ধীক বৰ্তমান থানালৈ যাবলৈ আহ্বান জনাইছে। গতিকে এই সন্দৰ্ভত তেওঁলোকে সিদ্ধান্ত লৈছে। এই কথাটো মই অৱগত নহয়, যিহেতু আমাৰ সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই যোগাযোগ কৰি আছিলে, মই তাত যোগাযোগ মই নাই। গতিকে এই সন্দৰ্ভত